খবৰ আপোনালোকৰ মৰ্ণিং দিয়া আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকক মই দেখুৱাব ওলাইছোঁ মান কচুৰে কেট মাছ আহকচোন ভিডিঅ'টো সম্পূৰ্ণ চাওক আশা কৰোঁ ভালে পাব মান কচু চুকা টেঙা আৰু বিলাহীৰে বনাম ভিডিঅ'টো আৰম্ভ কৰোঁ প্লেট মাছ 2 কেজি আছে আৰু এতিয়া মই কচুৰে বনাম মান কচুৰে এয়া বইল কৰি লৈছোঁ পানীটো পেলাই দিছোঁ নহ'লে ডিঙি খুজতি ধৰিব সেইটো কাৰণে মানটো ডাঙৰ ডাঙৰকৈ কাটি এতিয়া পানীটো পেলাই দিয়াৰ পিছত ৰেডি কৰি দিছোঁ এইবোৰ পিঁয়াজ বিলাহী ৰেডি হৈছে এয়া মছলা ৰেডি কৰা হৈছে তেল দিয়া গৈছে তেলটো গৰম হোৱাৰ ভাজা হল পিঁয়াজখিনি দিম কচুখিনি দিম এতিয়া মছলা দিম এতিয়া বিলাহী দিলোঁ এতিয়া চুকা টেঙা দিম পানী দি
বিলাহীটা লোকেল বিলাহী এই গুটিকেইটা ধুনীয়াকৈ তাকত দিকে মাংস বনাব দাদাই মাছ পাই ন মাছ দিয়া যাব উতল অহাৰ পিছত অলপ পিছতে হৈ যাব উতল অহাৰ পিছতে বডিটাকে মনত লৈ থাকিলে একদম চলিটো সেই এতিয়া ধনিয়া দিয়া হৈছে ধনিয়াৰ পাত হৈ গ'ল আমাৰ এইখন এইখানে আমাৰ মান কচুৰ কেট মাছেৰে হৈ গ'ল এতিয়া আমি নমাই দিম আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যোনে যোনে চাই আছে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই